ইয়াই হল শিহাব চতুর সাহাব, যিয়ে নেকি কেৰেলাৰ পৰা মক্কালৈ খোজকাঢ়ি হজ যাত্ৰা কৰি গোটেই বিশ্বত নিজৰ নাম আৰু ধৰ্ম উজ্জ্বল কৰি তুলিছে। ইছলাম ধৰ্মটো আগৰ পৰাই উজ্জ্বল, তাৰ পিছতো এইজন ব্যক্তিয়ে যেতিয়া খোজকাঢ়ি হজ যাত্ৰা কৰিলে, তাৰ পিছৰ পৰা গোটেই বিশ্বজুৰি ইছলামৰ এটা বেলেগ এটা শক্তি উদ্ভাৱন হৈছে। আপোনালোকে চাই আছে কেনেকৈ হাতী খোজ কাঢ়িছে, বৰষুণ বতাহ সকলো ক্ৰয় কৰি অতিক্ৰম কৰি হজ যাত্ৰা কৰিছে। আপোনালোকে দেখিলে এয়াই হল কোদাল ধোয়া কড়াই তোলা ফকিরাগিরাম ই হিফজুল কোরআন মাদ্রাসাৰ ২৭তম বাৰ্ষিক অধিৱেশনৰ ওয়াজ মেহফিল। ইয়াত কোদাল ধোৱাৰ সামাজিক মানুহে শিহাব চতুৰক কেনেকৈ সম্বৰ্ধনা জনাইছে আৰু কেনেকৈ অসমত স্বাগতম জনাইছে, এইটো আপোনালোকে দেখি আছে আৰু দেখি থাকক। जो हम लोग स्वागत किया है, फिर भी हमारा कमेटी का प्रेसिडेंट नजरुल इस्लाम साहब और हमारा एडवाइजर वर्किंग प्रेसिडेंट एक मोहनराज उनको आवाज देगा और एक सराय भी उनको दिया जाएगा। ये आसाम का एक आइडेंटिटी है। महफिल का एक ही मकसद है, आप लोगों का गांव में मदरसा। इंशाअल्लाह इतना हजार लोग इधर आया, इतना हजार। আপোনালোকে নিশ্চয় জানে ইছলাম শব্দৰ অৰ্থ হ'ল শান্তি, আৰু ইছলাম ধৰ্মটো এনেকুৱা শক্তি যিটো শক্তিক পৃথিৱীৰ কোনো ব্যক্তিয়ে ভাঙিব নোৱাৰে। ইছলামৰ পাৱাৰ, ইছলামৰ যিটো তেজ গোটেই বিশ্বজুৰিত বিয়পি আছে। আপুনি যদি প্ৰকৃত মুছলমান হয়, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্ৰমাণ কৰি দিয়ক যে গোটেই বিশ্বজুৰি ইছলাম মহান হৈ আছে আৰু হৈ থাকিব। তো বাই বাই, জয় আই অসম।